ভূপেন বৰাই গুৱাহাটীত এটা মন্তব্য কৰিছে যে 21 চনত তেওঁ ইউডিএফৰ লগত মিত্ৰতা হোৱাটো বিৰোধিতা কৰিছিল, কিন্তু তাৰ ফল কংগ্ৰেছে পালে। এইবাৰ তেওঁ আকৌ কৈছে যে যি মিত্ৰজোঁটটো তেওঁ ভাঙি যোৱা বিচৰা নাছিলে আৰু বিহালী আসনখন CPIMLক দিব বিচাৰিছিলে। তেওঁৰ কথা আগতেও খুলিয়াইছিলে, আকৌ খুলিয়াব বুলি তেওঁ এটা মন্তব্য কৰিছে, সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আজি সকলোৱে জানে যে নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে মাল্লিকাৰ্জুন আমাৰ খাৰ্গে কংগ্ৰেছ দলৰ সভাপতি সকলৰ কথা অৱগত আৰু সকলৰ লগত আলোচনা কৰাৰ পিছত এটা সিদ্ধান্ত হয়। এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিও নিশ্চয় নিজৰ পৰামৰ্শ দিছে আৰু আমিও কৈ আছোঁ যে আমিও বিচৰা নাই যে আমাৰ লোকৰ মাজত যি এটা বুজাবুজি আছিলে, সেই বুজাবুজি যে বৰ্তমান খন্তেক সময়ৰ বাবে শেষ হ'ল, এইটো আমিও বিচৰা নাছিলোঁ। কিন্তু আমি সকলোৱে জানো এইটো খন্তেক সময়ৰ বাবেহে আমি অলপ আঁতৰত আছোঁ, আকৌ মিলি যাম। সকলোৱে জানে যে সকলোৱে জানে যে খন্তেক সময়ৰ বাবে হয় আৰু বন্ধুসকলৰ মাজত কেতিয়াবা ভুল বুজাবুজি হয়, এতিয়াও ভুল বুজাবুজি সকলোৱে জানে আৰু সকলোৱে আমি পুনৰবাৰ একগোট হ'ম। এইটো আমি ইয়াৰ গুৰুত্বটো আমি সকলোৱে স্বীকাৰ কৰোঁ। যিহেতু তেওঁ কৈছে যে 21ত যেনেধৰণে ইউডিএফৰ লগত কংগ্ৰেছে মিত্ৰতা কৰিছিলে, ফলাফল বেয়া হ'ল, আকৌ 23ত মিত্ৰতা ভাঙি গ'ল। বিহালীৰ ফলাফলটো তেওঁ তেনেকুৱা ধৰণে ইংগিত চাওক, আমাৰ বেয়া ফলাফলৰ দিশে যাব না, আমাৰ মিত্ৰতা নথকাৰ কাৰণে আমাৰ কাৰণে নিৰ্বাচন আৰু অলপ জটিল হৈছে। এইটো মিছা কথা আমি ক'ব নোৱাৰোঁ। আমি আৰু জটিল হৈছে, কিন্তু এই সমস্যাটো আমি সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। এই জটিলটো আমি আগন্তুক দিনত এই সমস্যাটো সমাধান কৰিব লাগিব। এতিয়াতো আমি আগবাঢ়ি গৈছোঁ এই নিৰ্বাচনত। এতিয়া বিহালী সমষ্টি ৰাইজে বিজেপি দলৰ পৰা পৰিত্ৰাণ বিচাৰে। আমি ৰাইজৰ প্ৰতি শ্ৰদ্ধা কৰি আমি যদিও এটা জটিল নিৰ্বাচন, আমি সকলোৱে নিজৰ জান প্ৰাণ লগাই আমি এই নিৰ্বাচনী যুঁজত আমি বিজয় হ'বলৈ চেষ্টা কৰিম।